हेलो एवरीवन गुड मर्निंग की खबर आपनालोकर आमार भाले और आशा करिছো आपनालोकरो ভাল আজি ভিডিওটো ৰাতিপুৱাৰ পৰা আৰম্ভ কৰিছো ৰাতিপুৱা মানে আৰু 10টা মান বাজিলে এতিয়া মোৰ পাকঘৰ কাম কাম কৰি আজৰি ভাতটো খাবলৈ বাকি আছে আৰু আমাৰ এজন এতিয়া মাইজন উঠিবলৈ হোৱা নাই শুই আছে আৰু মায়ে যাবলৈ ওলাইছে ভাত পানী খাই মাছ ধৰিবলৈ দেখাইছো আপোনালোকক বলক আমি গৈ ওলালং নহয় খুঁজে বোলে ৰেডি হৈ দিয়ক বোলে বুলি ক'লে তাৰপৰা গালে চালে আছে চালত আছে তেনেকৈ আৰু দি দিয়া বুজিলোঁ বৰ ধুনীয়াকৈ খুলে বুলি কৈছে পালমা এখন নিপিন্ধা এয়া এতিয়া পুৰা পঙি চঙি লৈ ওলাই গৈ আছে মায়ে মাছ লাগিছে মা গ'ল মাছ ধৰিবলৈ এতিয়া ঘৰত আমি বাবা মই আৰু মোৰ মিষ্টাৰ আছে এতিয়া ভাত চাত বাঢ়ি কৰি লওঁ খাই মেলি লওঁ আকৌ লগ পাই আছোঁ আপোনালোকে ভাত পানী খাই হৈ গ'ল আৰু এতিয়া পূৰা এইফালে কাপোৰ মেলি দিলোঁ ধুই লৈ মানুহজন ডিউটিৰ পৰা অহাৰে পৰা কাপোৰকেইটা ধুম ধুম বুলি ধোৱাই হোৱা নাছিলে ৰ'দেই ওলোৱা নাই সেইদিনাৰে পৰা এতিয়া আৰু ৰ'দ নোলালে উপায় নাই আৰু ধুই দিছোঁ ডিউটি আকৌ যাবলৈ হ'ল ভিতৰত গোটেই মা আৰু মোৰ কাপোৰ মেলি থোৱা আছে জেগাই নাই সেইটো কাৰণে ইয়াত গেৰেজতে ৰছী লগাই থোৱা আছে আৰু আমাৰ দি দিছোঁ আৰু ইয়াতে কাপোৰকেইটা আমাৰ বগৰী লাগিছে প্ৰতিবাৰে লাগে আৰু এয়া ধেৰ লাগিছিলে ৰাস্তাৰ চাইডে বহুত লাগি আছিলে এইফালে কিন্তু পোৱালিবোৰে এইফালে অহা যোৱা কৰোঁতে কেঁচাতে খাই শেষ কৰিলে আৰু এতিয়া ভিতৰকেইটা মোৰ ভাগত আছে আৰু কেইটামান আৰু আজি বহুত বৰষুণ এইফালে বাৰীখন আমাৰ পানী শুকাইছিলেহে আকৌ পানী হ'লেই হেল্ল' এভৰিৱান গুড ইভিনিং সকলোকে আৰু মই এতিয়া ছাতি তাতি লৈ ঘৰৰ আগফালে আছোঁ বৰষুণ যাক আজি একদম কণ্টিনিউ দি আছে এক ছেকেণ্ডো মানে বৰষুণ এৰাই নাই দি আছে কণ্টিনিউ গোটেই চবফালে পানী হৈ গ'ল দেখাইছোঁ এই বাৰীফালেও পানী গোটেই আৰু পুখুৰীৰ মাছো গোটেই ওলাই যাবলৈ লৈছে দেখাইছোঁ আপোনালোকে গোটেই পুখুৰীৰ পৰা পানী ওলাই আহিছে মাছবিলাক বেলেগলৈ ওলাই যাব নোৱাৰিব চাগে ইয়াত নেট দি থোৱা আছে ইয়াত নেট দি থোৱা আছে এনেকৈ নেট মাৰি থোৱা আছে ওলালে অকল এইডোখৰলৈকে ওলাব আৰু এতিয়া এইফালে আমাৰ ভঁৰালৰ কাষত থকা অমিতা কেইজোপাও বাগৰি পৰিলে বুলি পেহীয়ে কৈ থৈ গ'ল মানে মই চাবলৈ আহিছোঁ থাকক আৰু কি কৰিম এতিয়া মই দাঙিব নোৱাৰোঁ ইমান গধুৰ হ'ব বাবা আৰু মোৰ হাজবেণ্ড গৈছে বজাৰ কৰিবলৈ নগাঁৱত বাবাহঁতে আহিলে কৈ দিব লাগিব আৰু কিবা এটা কৰিব তেতিয়া আকৌ আগফালে যাওঁ অঁ সেয়ে আকৌ কিন্তু ডাইৰেক্ট পুখুৰীটো পোৱাগৈ নাই ন ক'ৰপৰা আহিলে বা ইফালে পূৰা পানী আমাৰ পদূলি পাইছেহি আৰু এয়া বহুতে পুখুৰীৰ পৰা ওলাই অহা মাছ লাগি ধৰি আছে আমাৰ বাবাই উভৈটো পাতি থৈছিলে জাকৈখন লৈ কিনে ইয়াতে মাছো ওলাই আহিছে খালি প্ৰটেকশ্যনটো দি থৈছে এতিয়া আমাৰ মুখ্য ব্যক্তি দুজনৰ কাৰণে খানাটো ৰেডি কৰি ল'লোঁ দি আহোঁগৈ আৰু এইফালে ডাঙৰ গাহৰিটোক দি হৈ গ'ল এতিয়া ইয়াত চাব দেই মই ইয়াৰ পৰা পানী লৈছিলোঁ টিংটো আদা লৈছিলোঁ সেইটো জোক এটা লাগি আহিছে ভয় লাগি গৈছে এতিয়া এইফালে পোৱালিটোক দিবলৈ যাবলৈ ভয় লাগিছে পানীখিনিও বহুত জোক লাগিছে ভয় লাগিছে ইয়াক দিবলৈ যাবলৈ এতিয়া তথাপিও দিব লাগিব মায়ে আহি পোৱালৈকে বহুত দেৰি হৈ যাব আৰু এতিয়া মা আহি পাই গ'লি চাওক মাছ
ভিডিঅ' কৰিছে যাব একো নহয় দিলেহে তোৰ ভিডিঅ'টো আচল হৈ যাব কৈ দিব লাগিব এতিয়া মায়ে ধুনীয়াকৈ তৰাপাত পাৰি লৈছে মাছ পাতত দিবলৈ বুলি হালধি আৰু নিমখ লগাই থোৱা আছে মাছখিনি এয়া তৰাপাতত দি দিছে আৰু মাজতে দুভাগ কৰিব এনেকৈ দুভাগ কৰি লৈ টোপোলাটো বান্ধিলে সুবিধা হয় আৰু দুইটা ছাইডৰ পৰা সমানেই তাপ পায় টোপোলাটোত মাছখিনি সোনকালে সিজিব টোপোলাটো এনেকৈ মাজত বেণ্ড কৰি বান্ধি দিব এতিয়া ওপৰত এয়া ৰেডি হৈ গ'ল টোপোলা আৰু এতিয়া জুইত দিয়া প্ৰচেছটো দেখাওঁ আপোনালোকক ইফালে মায়ে অঙঠাখিনি খুচৰি লৈছে টোপোলাটো ভৰাবলৈ আৰু ইয়াতে এতিয়া টোপোলাটো ভৰাব আৰু টোপোলাটোৰ ওপৰত আকৌ অঙঠাখিনি দি দিব জুইকুৰা ডাঙৰকৈ জ্বলাব নালাগে কিন্তু পাতত দিওঁতে জাষ্ট তাপটো থাকিলে হয় আৰু এটা ছাইড অকণমান সিজোতে মাজতে এবাৰ লুটিয়াই দিব আৰু তাৰপিছত ৰেডি হৈ যাব এইফালে এইটো টোপোলাটো হৈ গৈছে এইটো এতিয়া আনবক্সিং কৰিব লাগে খুলি লওঁ তাৰপিছত দেখাই আছোঁ এইফালে চব দুফালে দুভাগ ইমান ধুনীয়া হৈ আছে এয়া পাতত দিয়া মাছ ৰেডি হৈ গ'ল ইয়াত এতিয়া নিমখ জলকীয়া অকণ সানি আৰু নেমু অকণমান চেপি খাবা আৰু কেনেকুৱা লাগিলে জনাব আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আকৌ এটা নতুন ভিডিঅ'ৰে সৈতে আপোনালোক সকলোকে লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ বাই বাই